দেখি খাওঁ খাওঁ লাগিছেনে বাৰু डावरिया बतर। हाय गाइस, वेलकम बैक टू माय यूट्यूब चैनल एस वर्षा और मैं हूँ वर्षा फिर से एक नए वीडियो के साथ। हैव अ नाइस टाइम बट आमार यात बहुत ठंडा माने मैं पिनी थकाটো देखि निश्चय गम पाइছা ठंडा लागिছে আৰু रातिर समय আজি ब्लगটো राति बनालो कारण আজি दिनটো बहुत ठंडा माने दिনত बहुत बेसी बरखुण दिले আৰু গোটেই দিনটো বেলি নেদেখিলোৱে ভালকে কাপোৰ নুহুকালে তো কিবা কিবি খাওঁ খাওঁ লাগি থাকে নহয় নে ডাৱৰীয়া বতৰ আৰু কি খাওঁকে দিনটো যেনে ইটো সিটো খাই পাৰ কৰিলো আৰু ৰাতিৰ সাজটো ভাবিলো আজি চিকেন চাওমিন খাম চাওমিনৰ ডাঙৰ পেকেট এটা আনি থৈছিলো আৰু সন্ধিয়া সময়ত হাজবেণ্ডক কেকুজেকুকৈ পঠিয়ালো যেনে তেনে মাংস চাংস আনিলে গৈ আৰু এতিয়া ৰান্ধি থকা হৈছে মই অলৰেডি চাওমিনখিনি বইল কৰি টুকি থৈ দিছোঁ আৰু এতিয়া চিকেনখিনি ফ্ৰাই কৰি আছে হাজবেণ্ডে ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ ডাৱৰীয়া বতৰ কিবা এটা খাওঁ খাওঁ লাগে যিহেতু অকণমান চিকেন চাওমিনৰ জুতি লওঁ আৰু এনেও মোৰ আজি দিনটো ফাষ্টফুড খাবলৈ খুব বেছি মন গৈ আছিলে মানে ক'ত যাম কি খাম কি কৰিম বিশেষকৈ আমি গাঁৱলীয়া মানুহ নহয় জানো পথাৰৰ মাজত ঘৰ ৰাস্তাটো জমকাটৰ মাটি উঠোৱা ফুৰাম কি ক'ম ডাৱৰীয়া বতৰ বুলিলে কেনিও ওলাই যাব নোৱাৰি সন্ধিয়া সময়ত ভাবিছিলোঁ ওলাই যাম ঘুগুনি পকৰি খাম যি ৰাস্তা বোকা কান্দি যাব লাগিব সেইটো কাৰণে ভাবিলোঁ ঘৰতে অকণমান টিপি লওঁ তো কেনে আছা নিশ্চয়কৈ ক'বা মই বাৰু ঠিকে আছোঁ খালি ডাৱৰীয়া বতৰ হ'লে বৰ মন কামবোৰ ভাল নালাগে দিয়াচোন বাকী নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিসকল পুৰণা তেওঁলোকক বাৰু বহুত ধন্যবাদ মোক ছাবস্ক্ৰাইব কৰাৰ কাৰণে মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে মোক উৎসাহ যোগোৱাৰ কাৰণে আৰু লাইক কমেণ্ট কৰিবা ভাল লাগিলে কেনে আছা নিশ্চয়কৈ জনাবা আৰু ভিডিঅ'টো শেষলৈকে চাবা প্লিজ ঠিক আছে তেনেহ'লে ব'লা হাজবেণ্ডে কি কৰি আছে চাওঁগৈ এয়া হাজবেণ্ডে মাংস ফ্ৰাই কৰি আছে তেল অলপ সৰহকৈ দিছে যিহেতু এইবিলাক বস্তু তেল সৰহকৈ লাগে আৰু মাংসখিনি সৰু সৰুকৈ কাটি তেওঁ পিঁয়াজ সৰহকৈ দি পেলাই মছলা চছলা আৰু চচ দিছা ন টমেট' চচ দিছে মাংসখিনি তেতিয়া টাইট হয় আৰু কালাৰটো ধুনীয়া হয় তেওঁ মিক্স মছলা দিছে তেওঁ ফ্ৰাই কৰি আছে ইয়াৰ পাছত বাকী আৰু অলপ আছে পিঁয়াজ অকণমান পাছত দিব বন্ধাকবিৰ লগত এইখিনি বন্ধাকবি মই মিহিকৈ কাটি দিছোঁ ধুই দিছোঁ এইখিনি চাওমিনখিনি মই অলৰেডি অলপ আগতে বইল কৰি কাঢ়ি পেলাই থৈছোঁ টুকি পেলাই তেতিয়া অকণমান শুকান হৈ গ'লেগৈ মানে পানীটো নাথাকিলে টুক খাই গ'লে ফৰফৰীয়া হয় তেতিয়া ভাল লাগে এডাল হয় একদম মানে ৰেষ্টুৰেণ্টত খোৱাৰ দৰে হয় এতিয়া চাওঁ ব'লাচোন আমাৰ পিতলিয়ে কি কৰি আছে মুনু এইয়া আমাৰ পিতলিৰ কাম মোবাইলত ব্যস্ত তুমি শ্বৰ্ট ভিডিঅ' চাইছা দুষ্ট ইমান দুষ্ট কৰে জানানে তাক ভিডিঅ' চাবলৈ দিওঁ কাৰ্টুনবোৰ জংগল বুক আৰু কিবা কিবি চাই বাবলু ডাবলু আৰু সি মনে মনে শ্বৰ্ট ভিডিঅ' লগাই চাই থাকে আৰু নেটটো বহুত বেছি যোৱাই দিয়ে শেষ কৰি দিয়ে আৰু দেউতাকৰ পৰা মই গালি খাওঁ মই না হাই কৈ দিয়া এয়া কাপোৰ চাপোৰ কাঁহত থাকিব পৰা নাই একদম মানে কাপোৰ চাপোৰ লৈ তথাপিও দৰৱ খাই মোবাইলত লাগি আছে দেখিছা কিমান দুষ্ট তোমালোকে বাৰু ক'বাচোন মাইনাবোৰ কিমান দুষ্ট বিশেষকৈ ছোৱালীবোৰতকৈ ল'ৰাবোৰ বেছি দুষ্ট নহয়নে একদম মানে কথা ক'লে নুশুনে এয়া বন্ধাকবিখিনি দিবৰ হৈ গ'ল আৰু দি পেলাই তেওঁ খুচৰি আছে অকণমান সময় খুচৰি ৰাখি দিব আৰু তাৰপাছত চাওমিনখিনি এড কৰিব ইয়াতে তোমালোকে কোনে কেনেকৈ বনাই খোৱা ক'বাচোন কমেণ্টত আমি এনেকৈ বনাই খাইছোঁ আৰু সেইবাবে তোমালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ সকলোৱে বনোৱা পদ্ধতিটো অকণমান হয়তো বেলেগ হ'ব আৰু মই কিন্তু চাওমিন খাই বহুত ভাল পাওঁ বিশেষকৈ চিকেনৰ লগত ডিমৰ লগতো ভাল লাগে ভেজিটেবলৰ লগতো ভাল লাগে তোমালোকে কোনে কেনেকৈ খাই ভাল পোৱা আকৌ জনাবাচোন এয়া চাওমিনখিনি এড কৰিব হৈ গ'ল আৰু এড কৰিছে এতিয়া ধুনীয়াকৈ সকলোখিনি মিক্স কৰিব ইয়াত যি আছে বন্ধাকবি তেল পিঁয়াজ মিক্স মছলা চচৰ পৰা আদি কৰি মাংস চাওমিন সকলো কবি চবজি মিক্স হৈ গ'লে আৰু অকণমান ড্ৰাই কৰি দিব গেছৰ পাৱাৰটো বঢ়াই হৈ যাব আমাৰ ৰেডি এয়া আমাৰ চাওমিন খাবৰ কাৰণে অলৰেডি ৰেডি হৈ গ'ল মই বাঢ়ি আনিলোঁ এতিয়া খাম দেখি খাওঁ খাওঁ লাগিছেনে বাৰু ডাৱৰীয়া বতৰ তাতে চিকেন চাওমিনৰ সোৱাদ অকণমান লৈ লওঁ খোৱাৰ টেষ্টটো বাৰু আমিয়ে পাইছোঁ বাট ফ্ৰেণ্ডসকল দেখি কেনেকুৱা লাগিছে নিশ্চয়কৈ জনাবা ঠিক আছে তেনেহ'লে আমি খাই লওঁ আজিলৈ ভিডিঅ'টো ইমানেই অকণমান ডাৱৰীয়া বতৰ বুলি কিবা এটা খালোঁ কাৰণে তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নিশ্চয়কৈ জনাবা কেনে লাগিলে বাই বাই শুভৰাত্ৰি গুড নাইট